কোনোবা এটা স্কুটি এটা আহিলেও মানে ছাইড দিব জাগা নাই। এইটোৱে ডাঙৰ সমস্যা হিলছ এৰিয়াত, কাৰণ হিলছ এৰিয়াত 1 নম্বৰ ডাঙৰ সমস্যাটোই হ'ল গাড়ী ছাইড দিয়াক লৈ বিতৰ্ক। গাড়ী ছাইড দিয়াক লৈ এইকাৰণে বিতৰ্ক হয়, নাজানো কিয় বা তেনেকুৱা কৰে। সেই ঠাইৰে কিছুমান লোকেলসকলে কিয় বুজিবলৈ চেষ্টা নকৰে, কাৰণ সকলোৱে নহয় দেই, সকলোৱে তেনেকুৱা নহয়, কিছুমান ভাল মানুহ আছে, কাৰণ বেছিভাগে মই দেখা পাইছোঁ হিলছ এৰিয়াত হৰণ মাৰাৰ লগে লগে ছাইড দিব লাগে। বাৰু আমি গাড়ীখন ছাইড কেনেকৈ দিম, কাৰণ গাড়ীখনটো আমি দাঙি নি ছাইড কৰিব নোৱাৰোঁ। হিলছ এৰিয়াত যিকোনো সময়তে গাড়ী এখন ছাইড দিয়াটো অলপ অসুবিধা হৈ পৰে, কাৰণ মই এজন ড্ৰাইভাৰ হিচাপে মই সেইখিনি অভিজ্ঞতা আছে, আৰু সেই হিচাপে মই হিলছত মই নিজেও চলোঁ আৰু বৰ্তমানো চলি আছোঁ বুলি ক'লেও ভুল নহ'ব, কাৰণ হিলছ এৰিয়াত মই যায়ে থাকোঁ। আৰু হিলছ এৰিয়াৰ বিষয়ে মোৰ কিছু নিজৰো অভিজ্ঞতা অলপ আছে, কাৰণ ইমানো অভিজ্ঞতা নাই, কাৰণ হিলছ এৰিয়াত যিকোনো সময়ত বা যেতিয়াই হৰণ মাৰে তেতিয়াই গাড়ী এখন ছাইড দিব পৰাটো অসম্ভৱ হৈ পৰে। কাৰণ অসম্ভৱ এইকাৰণে হৈ পৰে, কাৰণ হিলছ এৰিয়াৰ ৰাস্তা সকলো জেগাতে সকলো সমান নাথাকে। কিছুমান ঠাইত ঠেক থাকি যায়, কিছুমান জেগাত গাঁত থাকি যায়, কিছুমান হিলছ টাৰ্ণিং থাকি যায়। সেই টাৰ্ণিং থকাৰ ফলত গাড়ী ডাঙৰ আমি যিবিলাক ডাঙৰ ট্ৰাক, বিশেষকৈ ডাঙৰ ট্ৰাকৰ লগত সন্মুখীন বেছি হয় কাজিয়াৰ। যি ভিডিঅ'টো এইটো যিটো মই নিউজত দেখি পাইছোঁ, যিটো নিউজত পাইছোঁ মই ভিডিঅ'টো, এই ভিডিঅ'টো তেনেকুৱা সংক্ৰান্ততে, কাৰণ গাড়ী ছাইড দিয়া সংক্ৰান্তৰে হয় ভিডিঅ'টো, কাৰণ মই নিজে প্ৰত্যক্ষদৰ্শী নহয় যিহেতু, গোটেই কাৰণ স্পষ্টবাদী ময়ো হোৱা নাই, কাৰণ ইমান স্পষ্টকৈ ময়ো জনা নাই, কাৰণ যিটো আমাৰ ড্ৰাইভাৰ ভাইয়ে যিটো মন্তব্য দিছে, ড্ৰাইভাৰ ভাইৰ মন্তব্য মতে মই কথাখিনি কৈ আছোঁ। কাৰণ ড্ৰাইভাৰ ভাইয়ে কৈছে কি সৰু আছিল, ৰাস্তাটো ঠেক আছিল, সেইকাৰণে গাড়ীখন ছাইড দিব পৰা নাছিল। ছাইড দিব নোৱাৰাৰ ফলত মানে অলপ পলম হৈ গৈছিল ছাইড দিয়া, সেই ছাইড দিয়া পলম হোৱাৰ কাৰণে সেই ছয়জনীয়া দলটোৱে গাড়ীখনক, অসমৰ পৰা যোৱা গাড়ীখনক আক্ৰমণ কৰে। কাৰণ অলপ দেৰি হ'ব পাৰে, কাৰণ সেই বস্তুটো যদি অলপমান যদি এৰা ধৰাকৈ চলে, অনাগত দিনত আহি থকা দিনবোৰত যাতে এনেকুৱা সমস্যাৰ সন্মুখীন নহ'ব বা এনেকুৱা সমস্যা নহ'ব বুলি মই আশা কৰোঁ। বাকী যিয়ে নহওক, আৰু অৰুণাচলত যি আমাৰ ড্ৰাইভাৰ ভাইৰ লগত যি ঘটনাটো হৈ গ'ল, সেই ঘটনাটো যাতে আইনে বিচাৰ কৰি ড্ৰাইভাৰ ভাইজনক যাতে সুবিচাৰ দিয়ে, সেইটোৱে মোৰ ফালৰ পৰা অনুৰোধ।